আমি ক'ত যাম এতিয়া ইমান কম আৱাজ দেখিছিলে গাড়ীখনত আমাৰ যোনখন ভ্ৰমণ বুলি লিখা থাকে আমি সেইখন লগোৱা নাছিলোঁ আৰু এতিয়া আমি আহি পাই গৈছোঁ বৰ্তমান ধেমাজি পেগু বজাৰ আৰু পেগু বজাৰ সেইখন লগাই আছোঁ। আৰু আমাৰ লগত আমি চব ওলাই আহিছোঁ। আমি ক'ত যাম? আমি যাম নাৰায়ণপুৰ লেটেকু পুখুৰী মাধৱদেৱ জন্মস্থান আৰু বিভিন্ন স্থান দেখাম আপোনালোকে চাই থাকিব। আছে জন্মস্থান তাৰপৰা শংকৰ মাধৱৰ মিলন আৰু বহুত কিবা কিবি এক্সেট্ৰা আপোনালোকে চাই থাকিলে গম পাব। চব বেনাৰ বনাই মেলি হৈ গ'ল। এতিয়া আমি যাওঁ লেটেকু পুখুৰী। নোলালে বোলে আমি ক'ত যাওঁ আকৌ আমি লখিমপুৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰী চাবলৈ যাম। তো বাই বাই। ময়ো যাম চব ওলাই আছোঁ। আমি যাম লেটেকু পুখুৰী। এতিয়া বাই বাই। জিন্দাবাদ জিন্দাবাদ। কি জেগা চিনি নাই পোৱা আৰু তাৰপৰা প্ৰস্ৰাৱ কৰিব লাগিছিলে সেইকাৰণে সকলোকে প্ৰস্ৰাৱ পাই লৈছোঁ। বাহিৰলৈ গ'লি দে বাহিৰলৈ নাযাওঁ আমি আৰু সব নিজৰ নিজৰ কামত ব্যস্ত হৈছে। পাই গ'লোহি লেটেকু পুখুৰী। গাড়ীৰ পৰা নামিলোঁ। আমাৰ নগাঁৱত অকণমান লেট হৈ গ'ল। সেইফালে চব গৈ আগত বাইদেউহঁতে ফটো চটো মাৰিলেগৈ। এতিয়া কালি দিব চাগে ওলাই আহি আছোঁ। এতিয়া কিছুমান বস্তু দেখাওঁ আপোনালোকক কিনো কৰিলোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰিব। থেংক ইউ। কেইবছৰমানৰ নাম সেইটো মানে গুৱাহাটীৰ মানুহ আহি পেলাই তেওঁলোকে চাল আৰু পাত পৰীক্ষা কৰিবলৈ কোৱা কথা আমিতো নাজানো। গতিকে সেই দিনটো চাব পাৰিব কাৰণ 580 বছৰ ওপৰ হৈছে গছজোপা। সেই দুটা চাবলগীয়া বস্তু আছে আৰু তাৰ বিষয়ে সেইখিনি আমি তাতে ক'ম। আপুনি প্ৰত্যেকটো প্ৰত্যেক জেগাতে আপুনি হেৰি কৰি দিব। প্ৰথম আমি সেৱাত মই দেখোন কালি তৰুণক কৈছিলে। মই কৈছিলোঁ আকৌ পানী নাই
জিলাৰ এগৰাকী কন্যা আছে, নাম মনোৰমা, মোৰ বাইদেউ। গতিকে তুমি বিবাহ কৰিলে, তেতিয়া বিভিন্ন দিনে বিবাহ কৰিলে। বিবাহ কৰাৰ কিছুদিনৰ পিছত এই মনোৰমাৰ যেতিয়া গৰ্ভত মাধৱদেৱ স্থিত হৈ আছিল ছমাহ, সেই সময়তে এই থানখন কছাৰীসকলে আক্ৰমণ কৰিলে। আক্ৰমণ কৰাৰ লগতে শ্ৰীশংকৰদেৱজন এই ঠাইৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰ হৈ গুচি আহিলে। আহি শংকৰদেৱে প্ৰথমে ডামুৰ অঞ্চলত দুৰ্গাৰ গোবিন্দ নামৰ ঠাইত বসতিবাস কৰিলে আৰু তাতেই শংকৰদেৱৰ প্ৰথম পুত্ৰ ৰমানন্দৰ জন্ম হৈছিল। মাধৱদেৱেও আলিপুখুৰী এৰি ব্ৰহ্মপুত্ৰৰ পাৰ হৈ উত্তৰ দিশলৈ আহিবলৈ যাত্ৰা কৰিলে। তেওঁ 4জন গোলাধাৰী সহ পত্নীক লৈ ব্ৰহ্মপুত্ৰৰ পাৰ হৈ চাপৰি অঞ্চলে আহি থাকোঁতে ৰাতি চাপৰিত ৰাতি ভাত তেওঁ সেই চাপৰিতে ৰাতি থাকিল। হঠাৎ ৰাতি তেওঁলোক দুই মনোৰমাৰ আৰু গোবিন্দজীৰ টোপনি ভাল হোৱাত তেওঁলোকৰ বয়বস্তু কানি কাপোৰ সকলো এই গোলাভাইৰ 4জনে চুৰ কৰি গৈছিল, ৰাতি পলাই গুচি গৈছিল। পিছদিনা সকলো দেখিলে গোবিন্দজী যে আমাৰ সমস্ত চুৰ কৰিলে। এতিয়া তেওঁলোকৰ উলাহ ভাবি থাকোঁতেই এই সময়তে আপোনালোকে দেখিব তাত ঘৰ এটা আছে, উজী আছে, তেওঁৰ নাম হৰিসিঙা উজী। এই হৰিসিঙা উজীয়ে বেপাৰ বাণিজ্য কৰি ঘৰমুৱা হৈছে। ঘৰমুৱা হৈ আনন্দত আহিছে। গোবিন্দজীয়ে সেই সময়তে এখন নৈ পাৰত পানী আনিব গৈছে। গাঁৱতে দেখিছে যে এখন নাৱত বহুত মানুহ ঘূৰি চৰি লগাই আহিছে। এতিয়া গোবিন্দজীয়ে ধৰিলে মোটা আকৌ আক্ৰমণ কৰিবলৈ আহিছে বুলি তেওঁ ল মাৰিবলৈ বিচাৰিছে। ল মাৰিবলৈ যাওঁতেই হৰিসিঙা উজীয়ে ক'লে যে তোমাক ক'লৈকো যাব নালাগে, তুমি ক'লৈকো যাব নালাগে, তুমি তাতে থাকা, মই তোমাক এটা উপকাৰ দিওঁ। পাৰিলে উপকাৰ আহে। তেতিয়া গোবিন্দজী তাতে যোৱাত হৰিসিঙা উজীও নাৱেৰে আহিলে। আহি পেলাই হৰিসিঙা উজী আৰু যোগী মাধৱদেৱৰ পিতৃ গোবিন্দজী দুইজনে কথোপকথন হওক গোবিন্দজী সকলোকে কোৱাত হৰিসিঙা উজীয়ে ক'লে নহয় তুমি ইয়াত অকলে থাকিব নালাগে, হাবিৰ মাজত মই তোমাক বুজাব লাগিব। তেতিয়া গোবিন্দদেৱে আকৌ ক'লে যে মোৰ পত্নী আছে, আমি কাপোৰ অলপ অভাৱ হৈ আছে। তেতিয়া হৰিসিঙা উজীয়ে নাৱৰ পৰা কাপোৰ দিলে, তেওঁক লৈ আহিলে, পত্নীক লৈ আহি গোবিন্দগিৰিৰ সহ হৰিসিঙা উজী আহি এই ঠাইত আছিলেহি। ঘৰ তাতে আছিলে মানে আগত, আৰু সেইখন এই অঞ্চলখন তেতিয়া ৰঙাজান নামেৰে বিখ্যাত হৈ আছিলে, তাৰমানে নামাকৰণ হৈ আছিলে। এই ওচৰতে জান এটা আছে, তাৰ পানীখন ৰঙা আছিলে, আইৰণ পানী বেছি, সেইটো কাৰণে এই জেগাখন ৰঙাজান। এই জানেৰে আহি হৰিসিঙা উজী তাতে মাধৱদেৱৰ পিতৃ গোবিন্দগীত তেতিয়াতে এটা ঘৰ বনাই দিছে। আৰু সেই ঘৰতে ছমাহ দিন থকাৰ পিছত 1489 শকৰ জেঠ মাহৰ কৃষ্ণ দ্বিতীয়াৰ তিথিত মাধৱদেৱ বিভাগ ৰাতিৰ জন্ম হৈছিল। 1989 শকৰ প্ৰতিভদ তিথি, কৃষ্ণ প্ৰতিভদ তিথিত জেঠ মাহৰ মাধৱদেৱ বিভাগ ৰাতিৰ জন্ম হৈছিল। আৰু ইয়াতে মাধৱদেৱ 12 বছৰ কাল আছিলে। থকাৰ পিছত তেওঁ পুনৰ সাগৰলৈ গৈছিল। আৰু তাৰপিছতেই মাধৱদেৱ যোৱাৰ পিছতে উজীৰো মৃত্যুবৰণ কৰিলে। আৰু তাৰ কিছুদিনৰ পিছত মানে আক্ৰমণ কৰিলে। মানে আক্ৰমণ কৰাৰ প্ৰথম আক্ৰমণ কৰাৰ লগে লগে হৰিসিঙা উজীৰ বংশ পৰিয়াল ক'ত কেনেকৈ গ'ল আমাক ইমান সুন্দৰভাৱে সকলোখিনি কথা বুজাই দিলে। আমাৰ মাধৱদেৱ কেনেকৈ ক'ত জন্ম হৈছিল, কি পৰিস্থিতিত পৰি এইডোখৰ জেগাত জন্মস্থান হ'ল, আৰু লেটেকুপুখুৰী নামাকৰণ কেনেকৈ হ'ল, সকলোখিনি বিৱৰি কৈ দিছে। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতক মোৰ ভিডিঅ'টোৰ জৰিয়তে, আৰু আমাৰ আৰু বাইদেউসকলৰ ফালৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া যাওঁ আমি মাধৱদেৱ য'ত জন্ম হৈছিল সেই জেগাডোখৰ চাবলৈ। এজন বৰ্তা, যোনজন লেটেকুপুখুৰীৰ কাৰ্যালয়ৰ ছেক্ৰেটৰী, তেখেতে সম্পূৰ্ণখিনি কথা আমাক বুজাই দিছে। আপোনালোকে ভিডিঅ'টো প্ৰথমত দেখি আছে, আৰু অকণমান লেটেকুপুখুৰীৰ বিষয়ে কিবা এটা অকণমান কৈ দিয়কচোন। মই গুৰুগৃহতে হয়, গুৰুজনাৰ ৰহস্য অলপ আছে, সেইখিনি কৈ দিম, হয়, একেলগে কৈ দিম দেই। ঠিক আছে।
এই গুৰুগৃহত। আৰু এইখন গেটেদি সোমাই যাম আৰু এইখন গেটেদি সোমাই গৈ যোনটো নাম মন্দিৰ পাম আৰু সেই মন্দিৰটোতে আমাৰ মাধৱদেৱ জন্ম হৈছিলে। আপোনালোকে চাই থাকক ভিডিঅ'টো। গুৰুগৃহ, য'ত আমাৰ গুৰুদেৱ মাধৱদেৱৰ জন্ম হৈছিল। গুৰুজনা মাধৱদেৱৰ জন্ম হৈছিল গুৰু, আৰু ইয়াক গুৰুগৃহ বুলি কোৱা হয়। এই গুৰুজনাৰ মানে পানী খোৱা নাটটো ন? পাটনাত এতিয়া মানে কুঁৱা বুলি কয়, আগতে পাটনাট বুলি কৈছিল। তোমাৰ ওপৰটো এই এজন মানুহে গান দিছে, পকা কৰি দিয়া হৈছে আৰু তলটো মানে মাটিৰ চাকেৰে বনোৱা। কি সুন্দৰ পানী! তুমি এবাৰ ভিতৰত সোমাই আছোঁ আমাৰ মাধৱদেৱ গুৰুজনাই পানী খোৱা নাটটোৰ ভিতৰত। আৰু এইটোৱে হৈছে নাটটো, যোনটো নাটত আমাৰ মাধৱদেৱে পানী খাইছিলে। আৰু আগৰ দিনত ইয়াক কোৱা হৈছিলে পাটনাট, আৰু এতিয়া দিনত কুঁৱা বা তেনেকৈ কিবা কিবি বুলি কয় আৰু। হয়, এতিয়া কুঁৱা 10 মাহ হোৱাৰ আগমুহূৰ্তত সেই সুতীয়াকৈ ভেটি সাজি দিলে, তাতে আছিলে। তাৰ বিষয়ে আছিলে কাৰণে তেওঁ সুৰক্ষিত জেগালৈ তেওঁলোকক লৈ আহিলে যে মোৰ তাত আৰু কোনেও আক্ৰমণ কৰিব নোৱাৰে, মই ৰজাৰ বিষয়া, গতিকে তেওঁ আশ্বাস দি পেলাই ইয়ালৈ লৈ আহিলে। আছিলে প্ৰথমতে ইয়াতে, তাৰপিছতহে সেই ভেটিভাগ বনাই দিলে। বনাই দি তাতে তেওঁ জন্মগ্ৰহণ কৰিলে। মই জন্মগ্ৰহণ হোৱা সময়তে আৰু আচলতে ইমান ধুনীয়াকৈ বুজাই দিছে, আপোনালোকে দেখিবলৈও পাইছে। ক্লিয়াৰ কৰিছোঁ ন তই? আৰু প্ৰত্যেকটো বস্তু বৰ সুন্দৰভাৱে দেখাবলৈ চেষ্টা কৰিছোঁ, যদি নাই পৰা বেয়া নাপাব। এইটো বিজ্ঞানসন্মত কথাও, তাৰমানে গুৰুজনাৰ যিটো আত্মা আছিলে, সেই আত্মাটোৰ লগত সেই সময়ত সেই ল'ৰাজনৰ আত্মাটো অকণমান সংযোগ আছিলে। নহ'লে তেওঁ সেই 7 বছৰ বয়সত কিয় ক'ব পাৰিব যে মাধৱদেৱৰ জন্মস্থানত কুঁৱা ভাগ আছে, মই তাত গা ধুম বুলি। গতিকে মই তেখেতসকলক বিশ্বাস জন্মাৰ কাৰণে সেই কথাষাৰ ক'লোঁ, তেখেতসকলে মানি ল'লে। কথা হ'ল কি, সেই তেতিয়া সেই পুখুৰী কুঁৱাটোৰ নাট আজিলৈকে পানী আজিলৈকে শুকাইছে নাই বাৰু? নাই নাই শুকোৱা ন? নাই অকণমানো শুকোৱা নাই? অকণমানো শুকোৱা নাই। হৈছে লেটেকু পুখুৰী, আৰু হয়তো বাৰিষা দিনত পানী উপচি থাকে ইয়াত, কিন্তু এতিয়া যিহেতু খৰাং আহিছে, পানী সিমান নাই। লেটেকু গছবিলাক এতিয়া নাই ন? ছাইডত চাগে লেটেকু গছবিলাক আছে কাৰণে মানে বেছিকৈ কাৰণে লেটেকু পুখুৰী আৰু হৈ গ'ল। আৰু এতিয়া যাম আমি বৌদ্ধ মন্দিৰ, ব'লক যাওঁ। অৱশেষত পাই গ'লোঁ আমি বৌদ্ধ মন্দিৰ। হয়তো ৰাখিছে নেকি আপোনালোকে? আমাৰ পুৰণি পুথি আছে। এনেই ল'ৰা ছোৱালীবিলাকক দেখুৱাব লগা ল'ৰা ছোৱালীবিলাকক দেখুৱালেওতো পঢ়িব নোৱাৰিব। পঢ়িবতো নোৱাৰে, এনেই তোলা পাতৰ নে? এনেই আমাৰ টাইখামতি ভাষা আছে। টাইখামতি কাগজত লিখা কাগজত এইবিলাক চব টুপিটক আছে। ত্ৰিপিটক টুপিটকটো তাৰমানে এটা মানে ডাঙৰ ধৰি লওক মহাভাৰত বা ৰামায়ণ তেনেকুৱা আছে, কিন্তু তাৰে যেনিবা খণ্ড কৰি পেলাই এইবিলাক পাত বনাই থোৱা তাকে যেনিবা এই আপোনাৰ পঢ়া শুনাৰ কাৰণেও ভাগ আছে। বেলগুৰি সত্ৰ, আৰু বেলগুৰি সত্ৰৰ মই ভিতৰৰ ভাগত সোমাই আহি আছোঁ। মই অকলে অহা নাই, আমাৰ বুঢ়ীহল মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সকলোখিনি আহি আছে। ক'ত যোৱা? সোমাই আহি আছোঁ, আপোনালোকে চাই থাকক। ককা ভালনে? অঁ একেবাৰে বয়সস্থ অঁ আছে এতিয়া
আৰু এইখনে হৈছে বেলগুৰি সত্ৰ। আমি এতিয়া সত্ৰ চাই আহিলোঁ আৰু আটাইবিলাক বস্তু চোৱাৰ পিছত আমি এতিয়া গীতাঞ্জলি ৰেষ্টুৰেণ্টত ভাত খাব আহি গ'লোঁ আৰু আমি আটাইবোৰ পৰা ভাত খাবলৈ বহি দিলোঁ। কি খাবা এতিয়া? হ'ব, কি খাবা এতিয়া? যি দিয়ে তাকে খাব লাগিব। যি দিয়ে মানে ইয়াত মানে যদি ছাগলী মাংস দিয়ে ছাগলী মাংসটো খাব লাগিব, মানে ছাগলী মাংসটো নিদিয়ে বাৰু মই জানো। এতিয়া আমি ভাতটো খাই লওঁ, আপোনালোকে আমাৰ লগতে ভাতটো খাই লওক। আৰু আমাৰ বাইদেউহঁতক মই দেখুৱাই নাই। বাইদেউ ভাত খাব বহিলে? ভাত কি খাব? আমি মাছ ভাত খাওঁ। মাছ। বাইদেউ কি খাব? মাছ। তোমালোকে কি খাবা কোৱা? কি ভাত খাবা? চবেই মাংস ভাত ন? ঠিক আছে। তোমালোকক কি দিব লাগিব ইয়াত? কি ভাত খাবা? মাংস নে? কি ভাত খাবা? চবেই মাংস। কি খাবা? কি ভাত খাবা? ভাত খাম। কি ভাত খাবা? মঙহ খাব। আৰু তোমালোকে? ম'ম' ভাত। চব ভাত নে? বেলেগ কিবা খাবা নেকি? তুমি খোৱাবা যদি খাম। আৰু এহেঁতি ইয়াত বহি আছে। কি খাবি? কি মাংস? কি মাংস? ইহঁতি ইয়াত আছে। কি খাবি এতিয়া তহঁতি? মাংস ভাত। দিব, কোনে দিব মাংস ভাত? তুমি কি খাবা? কি খাবা? কোনে দিব মাংস ভাত? তুমি কি খাবা? হ'ব, চবেই মাংস ভাতে খায়। তোমালোকৰ কাৰণে স্পেচিয়েলি ফৰেনৰ পৰা অৰ্ডাৰ দি আনিছোঁ দেই ভাতটো। অঁ কি খাবা দিয়া সেইটো কোৱা। মাংস ভাত খাম। হ'ব। মই কি খাম? মই মাংস খাম, ভাত খাম। মই কালি ভাতে খোৱা নাই, ইয়াত খাম বুলি। এয়া চিনি পাইছে নহয়? নমস্কাৰ সকলোকে মই এতিয়া হয় নাই নহয় এতিয়া ভাতটো খাম বুলি আহিলোঁ আমি ভাতটো খাই লওঁ। আমি ভাত পানী খাই খোৱাৰ পাছত এতিয়া আহিছোঁ মাঘ নোৱা দল আৰু মাঘ নোৱা দলৰ ভিতৰত আমি আটাইতে সোমাই আহি আছোঁ। মাঘ নোৱা দলটো অলপ মানে এই কিবা ঘুগুহা দলৰ নিচিনা ছেইম। হে দোস্ত, আমি এতিয়া ব্লগ বনাই আছো দোস্ত। মোৰ ব্লগত ওলোৱা নাছিলে দোস্ত। চবে কোৱা না আমি ক'ব আহিছো আমাৰ বিভাগটো কি? অসমীয়া। জয়টো অসমীয়া বিভাগ। আৰু মাঘ নোৱা দল, মাঘ নোৱা দল। আপোনালোকৰ ঘৰতে চাহ খাওঁতে নাচিমগৈ আমি। অঁ বাইদেউ দিব যোৱা যোৱা নাচাংগে যোৱা নাচাই নাচিব নিদিয়ে নি সুধিছে যোৱা এখন যোৱা